সপোন সপোন লাগে নাজানো কিয় তোমাকে মৰম মৰম লাগে নাজানো কিয় তোমাকে তুমি মোৰ সপোন তুমি মোৰ দাপোন সৰগী পৰি নমস্কাৰ আজি হ'ল 7 বিহু এই 7 বিহুত সকলোৱে ঘৰতে বহি আছে ক'তো ওলাব পৰা নাই এই লকডাউন সময়ছোৱা তাৰে মাজতে আজি আপোনালোকক মই চিনাকি কৰি দিব খুজিছোঁ এইজন হৈছে এলবাৰ্ট কুমাৰ ফাংচো তেওঁ ভ্ৰাম্যমাণ থিয়েটাৰত হৈ আছিল এই লকডাউন সময়ছোৱাত তেওঁ ঘৰতে আছে ভাল লাগিছে বিহু বতৰ আগতে মই কণ্ঠশিল্পী নহয় মই আচলতে বাদ্যশিল্পীহে তথাপিও চেষ্টা কৰোঁ গান গাবলৈ চেষ্টা কৰোঁ আৰু তেওঁ তথাপিও এটা কেছেট বনাই আছে আপোনালোকে তাত শুনিব পাব ইউটিউবত কৈ দিম লাভ ষ্টৰী আপোনালোকে অতি সোনকালে পাব যেতিয়া লকডাউন খুলিব মোৰ মিক্সিং যেতিয়া মিক্সিঙৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে মই আপোনালোকলৈ আগবঢ়াম আৰু বিহুৰ বতৰ আৰু কিবা শুনিব বিহু অলপ বাহিৰ অলপ শুনাব নেকি বহুত আছে এটা শুনাব পাৰি ভাল লাগিছে আৰু যিখিনি পাৰিছে ভালকৈ বজাইছে আমি অলপ এই অভিনয় কৰিছোঁ এটা গানত এয়া কি কমেডি কৰিছিল ন এখন আচলতে এখন শ্বৰ্ট ফিল্ম বনাইছিল ন চাব পাৰিব ঠিক আছে আমি এখেতে অভিনয় কৰা শ্বৰ্ট ফিল্ম এখন আছে আমাৰ হাতত এই দিয়া অলপ চাওঁ আহক জয় মা কালী জয় মা কালী জয় মা কালী জয় মা কালী জয় মহাকালী গৰু মানুহ আহিছে নে নাই চা নাই বাবা অহা নাই তেতিয়াহ'লে কাৰ মুহূৰ্ত কৰি আছ গিলাচ আৰু বটলটো উলিয়াই দে ওম নমো 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 ওম নমো 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 ওম নমো 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 আৰু এইটো দে আৰু তই চা মানুহ আহিছে নেকি চা চাই ল চা বাবা ঐ বাবা এজনী ধুনীয়া ছোৱালী আহিছে এই গৰু এইবিলাক লুকুৱাই থৈ দে জয় মা 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 ও জয় মা কালী বাবা বাবা মই
আহিছো। কোৱা বৎস, কি দুখত পৰিছা তুমি কোৱা? বাবা, মই এজন ল'ৰাক বহুত ভাল পাইছিলো, কিন্তু তেওঁ মোৰ বান্ধৱীজনীকহে বিয়া জয় মা, পাতিলে। জয় মা। মই তেওঁৰ অবিহনে থাকিব নোৱাৰো আছে, বাবা। উপায় আছে বৎস, চিন্তা নকৰিবা। জয় মা কালী, জয় মহাকালী, জয় মহাকালী। লোৱা বৎস লোৱা, এই ফুলপা লোৱা আৰু কল কি বাবাৰ চমৎকাৰ চোৱা। বাবাইতো দিলে, এতিয়া চমৎকাৰ হিচাপে দক্ষিণাটো আগবঢ়াই দিয়া পাত্ৰ বৎস। আপুনি এতিয়া আৰু শ্বৰ্ট ফিল্মৰ কিবা যোজা চলাই আছে নেকি? শ্বৰ্ট ফিল্ম এখন কৰাৰ কথা আছিলে আমি গেংষ্টাৰ নামেৰে। যিহেতু লকডাউন হৈ আছে আমি কৰিব পৰা নাই। লকডাউন যেতিয়া শেষ হ'ব আমি ইয়াৰো আৰম্ভ কৰিম বুলি ভাবিছোঁ। গেংষ্টাৰ শ্বৰ্ট ফিল্মখনৰ নাম আচলতে গেংষ্টাৰ বন্দুক গুলি বাৰুদ নুফুটে। আচলতে আমাৰ গাঁৱৰ কেইজনমানৰ এটা থুলমূল গাঁৱলীয়া এটা পৰিৱেশক লৈ আমি এই স্ক্ৰিপ্টটো লিখিছোঁ, গেংষ্টাৰ। আপোনালোকে চাব পাৰিব। আমাৰ শ্বুটিং আৰম্ভ হোৱা নাই যিহেতু, এতিয়া ক'ব পৰা নাযায় কেনেকুৱা হয় কি হয়। এইখনৰ কামো বাকী আছে তাৰমানে। যিহেতু কাৰ্বি ল'ৰা, কাৰ্বিৰ ফ'ক এটা টিউন মই শুনাব বিচাৰিছোঁ। ঠিক আছে, শুনাওক। সময় সংবাদত যিকোনো বিজ্ঞাপন বা বাতৰি প্ৰচাৰৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে